নমস্কাৰ, মই অৰ্জুন উপ্ৰেতি অপ্ৰতিম আসাম পয়েট্ৰিক জাৰ্নেলৰ সম্পাদক মান্যবৰ গুণমোহনদেৱৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মোৰ নিজৰে প্ৰকাশিত কাব্যগ্ৰন্থ য'ত প্ৰাণৰ মমতা পাওঁ তাৰে পৰা এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম জোনাক। সঁচাকৈ কোৱা না তুমি তোমাৰ পোহৰে সকলোৰে ঘৰ উজ্বলাইনে বাৰু? সঁচাকৈ কোৱা না তুমি তোমাৰ পোহৰে সকলোৰে ঘৰ উজ্বলাইনে বাৰু? তুমি ঠিকেই থাকে দিলাই মানিছোঁ, তুমি ঠিকেই থাকে দিলাই মানিছোঁ। চুকে কোণে সমভাৱে পোহৰাই তুলিছেনে বাৰু? চুকে কোণে সমভাৱে পোহৰাই তুলিছেনে বাৰু? শীতৰে সেমেকা ৰাতি আৰু তাতে ঘোপ মৰা এন্ধাৰ। শীতৰে সেমেকা ৰাতি আৰু তাতে ঘোপ মৰা এন্ধাৰ। তোমাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ জোনাক। তোমাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ জোনাক। ঠাণ্ডাত কঁপি কঁপি নিয়ালিখন খেপিয়াই তোমাৰ অভাৱ কিমান বৰকৈ অনুভূত হয় জোনাক। বিশ্ব ব্ৰহ্মাণ্ড উজ্বলাই তোলা উভয় নদী পোহৰৰ লুকাভাকু আমাৰ ইয়াতেই মাথো নে অন্য কিবা সেয়া কি? সেয়াইতো মুঠেই নুবুজো, ইমান অসমান তাৰতম্য বৰ। বুজো অবুজন মই, কিয় বাৰু ইমান ব্যৱধান? কিয় বাৰু ইমান ব্যৱধান জোনাক? শুনিছিলোঁ ঈশ্বৰৰ সৃষ্টিত ক্ষুদ্ৰ জীৱৰ পৰা মহাকায়লৈ সকলোৰে অস্তিত্ব সমান। ঈশ্বৰৰ সৃষ্টিত সম অধিকাৰ সমভাৱ ভেদাভেদ শূন্য সমবিতৰণ, কিন্তু ইয়াত বৰ আন্ধাৰ। ঢুকি নাপায়চোন সকলোতে সমভাৱে। বাৰে বাৰে এন্ধাৰত খেপিয়াই ফুৰো, তুমি মাজে মাজে হেৰাই গৈ মোৰ সহনশীলতা জুখি কি পোৱা জোনাক? তুমি বাৰে বাৰে হেৰাই গৈ, তুমি মাজে মাজে হেৰাই গৈ, তুমি বাৰে বাৰে হেৰাই গৈ মোৰ সহনশীলতা জুখি কি পোৱা জোনাক? ধন্যবাদ।